নমস্কাৰ। এই ভিডিঅ'টোত মই আপোনালোকক যিসকল ল'ৰা ছোৱালীৰ আছাম ইৰিগেশ্যন ছেকশ্যন এছিষ্টেণ্টৰ 397টা পোষ্টত পৰীক্ষা দিছিল আৰু সেইসকল ল'ৰা ছোৱালীৰ মেৰিট লিষ্টত নাম হোৱা নাই, কিন্তু অহাৰ সম্ভাৱনা আছিল আৰু পৰীক্ষা বহুত ভাল হৈছিল, কিন্তু মেৰিট লিষ্টত নাম হোৱা নাই। সেইসকলে কি কৰিব লাগিব? প্ৰথমতে এইসকল ল'ৰা ছোৱালীয়ে নিজৰ মাৰ্কছ চেক কৰিব লাগিব। কিমান মাৰ্কছ পাইছিল, কিমান মাৰ্কছ পোৱাৰ আশা আছিল, আৰু পৰীক্ষা কেনেকুৱা ভাল হৈছিল না বেয়া হৈছিল, আৰু মাৰ্কছ কিমান পালে সেইটো কেনেকৈ জানিব। ইয়াৰ কাৰণে আপুনি RTI ফাইলিং কৰিব পাৰে। RTI ফাইল কৰিলে আপুনি কিমান মাৰ্কছ পাইছে, কোনটো ছেকশ্যনত কিমান মাৰ্কছ পাইছে, মেথছত, ৰিজনিঙত কোনটো ছেকশ্যন আপোনাৰ বেয়া হৈছিল, কোনটো ভাল হৈছিল, ডিটেইলছ RTI ফাইল কৰক। আৰু RTI ফাইল কৰাৰ পিছত আপোনাৰ নাম্বাৰ কালেক্ট হোৱাৰ পিছত আপুনি যোগ কৰি আগৰ মাৰ্কছ অনুযায়ী যোগ কৰি চাব আপোনাৰ পৰীক্ষা কেনেকুৱা হৈছিল, সেই অনুপাতে মাৰ্কছ পাইছে নে পোৱা নাই। যদি পোৱা নাই, আপুনি কোৰ্টত যাব পাৰে। কোৰ্টত গৈ পেটিশ্যন ফাইল কৰিব পাৰে। কিন্তু ছেকশ্যন এছিষ্টেণ্টৰ পৰীক্ষা হোৱাৰ আগতেই পেপাৰ লিক হৈ গৈছিল আৰু কিছুমানে কৈ আছে পোষ্ট বিক্ৰীও হৈ গৈছিল। গতিকে এনেকৈ যদি গভমেণ্টে এক্সাম কণ্ডাক্ট কৰি আৰু এনেকুৱা বেমেজালিও হয়, তেনেহ'লে মেধাৱী ল'ৰা ছোৱালীসকলে যিসকলৰ ঘৰৰ অৱস্থা বেয়া, আৰ্থিকভাৱে বেয়া, সেইসকল ল'ৰা ছোৱালীয়ে কোনো দিনেই চাকৰি নাপাব আৰু সেইসকল ল'ৰা ছোৱালীৰ জীৱন প্ৰায় অন্ধকাৰত নিচিনা হৈ গৈছে। সেয়েহে মেধাৱী ল'ৰা ছোৱালীসকলে যদি ভাল মাৰ্কছ পোৱাৰ আশা আছিল, পোৱা নাই, আৰু মেৰিট লিষ্টত নাম হোৱাৰ সম্ভাৱনা আছিল, অহা নাই, তেনেহ'লে RTI ফাইলিং কৰিব পাৰে। RTI ফাইলিং কৰি ডিটেইলছ মাৰ্কছ চেক কৰিব পাৰে আৰু চেক কৰাৰ পিছত কোৰ্টত গৈ পেটিশ্যন ফাইল কৰিব পাৰে যে আমি ইমান মাৰ্কছ পাইছোঁ, ইয়াত এনেকুৱা হৈছে, কিন্তু মাৰ্কছ পোৱা নাই, কি হ'ল। ইয়াৰ পিছত এখন গভমেণ্টে ইনকুৱাৰী কমিশ্যন গঠন কৰিব পাৰে অথবা এক্সামো ল'ব পাৰে। গতিকে এই কম মাৰ্কছ পোৱা ল'ৰা ছোৱালীসকলে অথবা মেৰিট লিষ্টত নাম অহা নাই, যিসকল মেধাৱী ল'ৰা ছোৱালীসকলে, সেইসকলে RTI ফাইল কৰিব পাৰে। ইয়াৰ বাহিৰে কোনো উপায় নাই। RTIৰ পিছত কোৰ্টত পেটিশ্যন ফাইল কৰিব পাৰে। বাই বাই।